কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা ভাৰতত নিষিদ্ধ হ'ল টিকটকে। ভাৰতত প্ৰস্তুত হ'ল কৰোনাৰ ভেকচিন। মানৱ দেহৰ ওপৰত প্ৰয়োগৰ অনুমতি পালে কোভিক্স জুলাই মাহৰ পৰা ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। কৰোনা সংকট আৰু চীনৰ সৈতে সীমা বিবাদৰ মাজত আজি আবেলি 4 বজাত দেশবাসীক সম্বোধন কৰিব PM নৰেন্দ্ৰ মোদীয়ে। হোৱাটছএপ, পাবজি আৰু জুম নিষিদ্ধ হৈছে নেকি ভাৰতত? উৰা বাতৰি বিয়পিছে হোৱাটছএপ আৰু জুম আৰু পাবজি নিষিদ্ধ কৰা হৈছে। এই তথ্য কিন্তু শুদ্ধ নহয়। আনলক 2 নতুন গাইডলাইন জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে। 31 জুলাই পৰ্যন্ত বন্ধ থাকিব স্কুল, কলেজ, মানি চলিব লাগিব এইসমূহ নিয়ম। Studio. Music Studio.